ঘটিৰাম বাতিৰাম। ঘটিৰাম বাতিৰাম এইখন সমাজৰ দুটি সাধাৰণ চৰিত্ৰ, কোনো চেলিব্ৰিটি নহয়। ঘটিৰাম বাতিৰামৰো দুটি চকু আছে, দুখন কাণ আছে আৰু আছে একোখনকৈ মুখ। ঘটিৰাম বাতিৰামেও সমাজখন চাই, দেখে আৰু শুনে, নিজৰ মাজতে আলোচনা কৰে। প্ৰিয় শ্ৰোতা বন্ধু, আমি আগবাঢ়িছোঁ আজিৰ এই ঘটিৰাম বাতিৰামৰ প্ৰথমটি খণ্ডলৈ। মিতা মিতা কি কৰি আছা? পাৰ্চেল এটা খুলিবলৈ লৈছোঁ ৰ'বা। অনলাইন অৰ্ডাৰ এটা কৰিছিলোঁ। কিহৰ পাৰ্চেল? সেইখন বকলা মেলিবলৈ গ'লে তোমাৰ সেই মস্ত এপাতে দিয়াচোন দিয়া, তোমাৰ মহাভাৰতখনকে আজি শুনি লওঁ। নক'বা মিতা, এই ফুলমতীজনীয়ে একেবাৰে জ্বলা কলা খুৱাব ধৰিছে। হয়নে? ইটো লাগে সিটো লাগে, ইবিধ নাখাওঁ সিবিধ নাখাওঁ, বুজিছানে? এই মেট্ৰিক পৰীক্ষাটো আহিলেই তাইৰ গাত গোসাঁনী লম্ভে। এই বিচাৰিব ধৰে স্পেচিয়েল ডিছ। হয়নে? মই বোলো পিজ্জা, বাৰ্গাৰ, চিকেন বিৰিয়ানী, মোগলাই পৰঠা নাই, সিবোৰক কেৰাহীকেই নেচাই। মইনো ক'ৰ পৰা যোগান ধৰোঁহে? নাই, নেমানে, লাগিবই হেনো। অল্টাৰনেটিভ কিবা এপদ হ'লেও বোলে চলি যাব। মিতা জেদ পাতিছে তাই। তাৰ পাছত অনেক তোমাৰ সেই গৱেষণাৰ অন্তত জিনিছ এটা বিচাৰি উলিয়ালোঁ। হয়নে? সুদূৰ সেই কাছাৰত। মানে কাছাৰ ব্ৰেণ্ডৰ একেবাৰে ৰিচেণ্ট প্ৰডাক্ট। এয়া অনলাইন যোগে মগাই অনালোঁ ফুলমতীৰ অল্টাৰনেটিভ ফুড। হে হৰি, মিতা, এইবোৰচোন নকল, জাপে জাপে নকল। ইংৰাজী অংক পৰীক্ষাৰ নকল। তাকেইতো, ফুলমতীৰ চইচ। বোলো আচল যদি নোপোৱা সেই নকলকে অৰ্ডাৰ কৰা, তাৰেই চলাম কোনোমতে। মিতা, তোমাৰ ফুলমতীকো কিন্তু মানিছোঁ দিয়া। হেৰা মিতা, এই ৰঙিলীহে নাতিনি। ৰঙিলী? কিয়? তোমাৰ জানো মনত নপৰে? সেই যে কিছু বছৰ পূৰ্বে তোমাৰ সেই মেট্ৰিক পৰীক্ষাৰ উত্তৰ বহি খোৱা ৰঙিলীজনী। পৰিছে পৰিছে পৰিছে। তাইৰে সহজ হয়নে? বুজিছা, মানে এই তাইৰে নাতিনি আমাৰ এই ফুলমতী। মিতা, জেনেটিক, বুজিছা মিতা, তাকেই কয় জেনেটিক স্বভাৱ। মানে জেনেটিক ফুড হেবিট। তোমাৰ যে সংসাৰ মানিছোঁ দেই মিতা। মানিলোঁ কিন্তু দিয়া। প্ৰিয় শ্ৰোতা বন্ধু, আপোনালোকে ইমান পৰে ঘটিৰাম বাতিৰামৰ প্ৰথম খণ্ডটি শুনিলে। ৰচনা আছিল ড বনজিৎ ভট্টদেৱৰ। চৰিত্ৰ ৰূপায়ণত আছিল ড বনজিৎ ভট্ট আৰু ভৱেন তামুলী। সম্পাদনা কৰিলে হোমেন শইকীয়াই। সামগ্ৰিক পৰিকল্পনা জিতু গগৈ।